দক্ষিণ কামৰূপীয়া ঠাঁচ ক'বলৈ ওলাইছোঁ। সাধাৰণতে মই আগতেই কৈছোঁ, সাধাৰণতে মোৰ ঘৰ ছয়গাঁৱত। আমাৰ ছয়গাঁৱত মোৰ পুতৰিঘাট নামে এখন গাঁৱত জন্ম। তাত আমাৰ দক্ষিণ কামৰূপীয়া ঠাঁচ ব্যৱহাৰ কৰা হয়, আমিও কৰিছিলোঁ আৰু বহুত ভাল লাগিছিল। সকলোৰে লগত খোলাকৈ দক্ষিণ কামৰূপীয়া ঠাঁচত আমি কথা পাতিছিলোঁ। সহজ সৰল মানুহবোৰ এতিয়াও মনত পৰে। আৰু আমাৰ মায়ে আমাৰ ওচৰতে থকা খুৰীক সুধিছিল। খুৰীয়ে সাধাৰণতে এৰীয়া কাপোৰ বৈছিল শালত, এৰী সূতা নিজে কাটি শালত কাপোৰ বৈ বজাৰত বিকিছিল আৰু দামত বিকিছিল। আৰু এযোৰ কাপোৰ নহয়, দুযোৰ তিনিযোৰ খুৰীয়ে শালত এৰীয়া কাপোৰ লগাইছিল, নিজে সূতা কাটি নিজে বৈছিল। আৰু খুৰীক মায়ে সুধিছিল, সৰবালা কেইযোৰা লগাইছা তেতিয়া খুৰীয়ে কৈছিল, মই 2 যোৰা লগাইছোঁ